এখন আপোনালোকৰ ফাৰ্ষ্ট টাইম আউটসাইড বিটিআৰ তাকো দিল্লী ডাইৰেক্ট মই মিডিয়া হাউসৰ লগতে বা মিডিয়া সকলৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব ছাত্ৰ সংগঠনৰ নেতৃত্ব ৰাজনৈতিক নেতাৰ পৰা আদি কৰি সকলোৱে যোৱাকালিৰ দিনটোত আমাৰ লগত ডাইৰেক্ট আৰু ইনডাইৰেক্টলি জড়িত হৈছে অসমৰ প্ৰায় 17টা বিভিন্ন স্থানৰ পৰা লাইভ ষ্ট্ৰীমিঙৰ দ্বাৰা হাজাৰ হাজাৰ লোক আমাৰ লগত জড়িত হৈছে মই তেখেতসকলক মই ধন্যবাদ জনাইছো আন্তৰিকতাৰে আৰু এনেকুৱা এটা স্পিৰিট সকলো জাতি জনগোষ্ঠীৰ নেতৃত্বৰ প্ৰতি সন্মান আমি সদায় ৰাখিব লাগিব আৰু ভাৰতবৰ্ষত সকলো আমি জানো ইউনিটি ইন ডাইভাৰ্চিটি আমাৰ বহুত ডাইভাৰ্স কালচাৰ আছে আমাৰ বহুত ডাইভাৰ্স ল্যাঙ্গুৱেজ আছে বহুত ধৰ্ম আছে তথাপিতো ইয়াৰ মাজত পৰস্পৰক আমি সন্মান জনাই পৰস্পৰৰ মাজত আমি কেয়াৰ লৈ প্লাই আগবাঢ়ি যাই আছো হিটুৱে আমাৰ বহুত ডাঙৰ এটা কথা আৰু এই কথাটো আগুৱাই নিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকে সাথ সবকে বিকাশ এই মন্ত্ৰৰে তেখেতে কাম কৰিছে আৰু আজি সফল হৈছে আমাৰ দিব্যাং আমাৰ দাদা সকল ভাই সকল বাইদেউ ভনী সকল আছে সেই সকলৰ কিছুমান আৰ্টিফিশিয়াল কিছুমান তেখেত সকলক অৰ্গান আমি প্ৰভাইড কৰিব লাগে আৰু বডলেণ্ড অঞ্চলত তেনেকৈ কিছুমান অসুবিধা থকা আমাৰ নাগৰিক সকল বা লোক সকল আছে সেই সকলক সহায় কৰাৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে বিশেষকৈ আমাৰ বডলেণ্ড গ্ৰীণ মিছন আপোনালোকে শুনিছিলে এই গ্ৰীণ মিছনত এইবাৰ প্লাষ্টিক অল্টাৰনেটিভ কাম কৰিবলৈ আমি আৰম্ভ কৰিছো আমাৰ সিঙ্গল ইউজ প্লাষ্টিকে আমাৰ ল্যান্ড পলিউশন এয়ার পলিউশন ওয়াটার পলিউশন কৰি আছে আৰু বডলেণ্ড অঞ্চলটো আগতে বাই ডিফল্ট আমাৰ অৰ্গেনিক আছিলে এতিয়াও গ্ৰীনাৰী আছে সব কিছু আছে তো সেই কাৰণে এতিয়া আমি অৰ্গেনিক ফালেও যাব বিচাৰিছো প্লাষ্টিক ফ্ৰী হ'ব বিচাৰিছো তো সেই কাৰণে এইবাৰ আমাৰ বডলেণ্ড গ্ৰীণ মিছনৰ আন্ডাৰত দুটা কাম আমি ভালকে কৰিব লৈছো এটো হল এটা প্লাষ্টিক অল্টাৰনেটিভ যেটো আমাৰ বেগ বিলাক ইউজ কৰে বায়োডিগ্ৰেডেবল বেগ আমাৰ তামুলৰ যেটো ডিশ বিলাক বনাই এইবিলাক অল্টাৰনেটিভ বিলাক আমি এন্টাৰপ্ৰেনাৰ সকলক এবাৰ ট্ৰেনিং দি প্লাই প্ৰডাক্ট কৰাৰ কাৰণে এবাৰ এনকাৰেজ কৰিব বিচাৰিছো আৰু 420টা ভিচিডিচিত 420টা অৰ্গেনিক ট্ৰেনিং এণ্ড প্ৰডাকশন সেন্টাৰ আমি ডেভেলপ কৰিবলৈ গৈ আছো যাতে বডলেণ্ডটো অহা 5 বছৰৰ পিছত আমি সম্পূৰ্ণভাৱে অৰ্গেনিকৰ ফালে আমি যাব পাৰো আমাৰ কাউন্সিল যেটো এসেম্বলি আছে তাত যেটো আমাৰ বড়ো বুজি নপোৱা আমাৰ এতিয়া আমাৰ মেম্বাৰ্স আছে তো সেই কাৰণে এইবাৰ আমি ট্ৰান্সলেটৰ এপইন্ট কৰাৰ কাৰণে কথা চিন্তা কৰা হৈছে যাতে বিভিন্ন ল্যাঙ্গুৱেজত কথা ক'লে ট্ৰান্সলেচন কৰি এসেম্বলিত ডিসকাশনটো এফেক্টিভ হয় ইয়াৰ লগে লগে বডলেণ্ড অঞ্চলত 26টা জনগোষ্ঠী আছে কিন্তু কিছুমানে কমন ল্যাঙ্গুৱেজ সবে কয় আৰু কিছুমানৰ নিজা নিজা ল্যাঙ্গুৱেজ আছে আমি যেহেতু কো এক্সিস্ট কৰো সহবাসস্থান কৰো এজনে আনজনৰ প্ৰতি আন্তৰিকতাটো যদি বাঢ়াব লাগে মৰম আৰু সন্মানটো বাঢ়াব লাগে এজনে আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি তেখেত সকলৰ ৰীতি-নীতি বিলাক আমি বুজি পাব লাগিব স্বাধীনতাৰ ৭৮ বছৰত কিছুমান কাম চৰকাৰে কৰিছে কিছুমান ৰৈ গৈছে আজি কাউন্সিল চৰকাৰ হিচাপে আমি আমাৰ অঞ্চলত যাতে অনাগত দিনত আমাৰ ভুল বুজাবুজি কমিউনেল চিন্তা বিলাক আকৌ নাহে এই কাৰণে আমি ইচ আদাৰ শেয়াৰ কৰিবৰ কাৰণে সৰকাৰৰ তৰফৰ পৰা এটা মাল্টি ল্যাঙ্গুৱেজ ওয়ার্ড বুক এটা আমি পাবলিশ কৰিবলৈ গৈ আছো কেনেকৈ কয় কোনটো শব্দটো কেনেকৈ ব্যৱহাৰ কৰে কোনটো বস্তুটো কি নামেৰে তেখেত সকলে কয় এই কথাখিনি যাতে আমি ইচ আদাৰ শেয়াৰ কৰিব পাৰো কিছুমান আমাৰ সিদ্ধান্ত হৈছে আমাৰ বিজ্ঞান আৰু অংক এই দুটা বিষয়টো আমি বহুত গুৰুত্ব দি আহিছো আৰু এতিয়া অধিক গুৰুত্ব দিয়াৰ কাৰণে আমাৰ 5টা ডিস্ট্ৰিক্টতে সায়েন্স আৰু স্পেস এডুকেশনৰ ওপৰত স্পেশাল প্ৰগ্ৰাম কৰা হ'ব এটো আজি সিদ্ধান্ত হৈছে আমি হেলথ সেক্টৰত আমাৰ কিছুমান ৰিমোট এৰিয়া আছে আৰু ডিস্ট্ৰিক্টৰ লগত ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ লগত যত বিভিন্ন মেচিনস বিলাক আছে এক্সৰে বা বিভিন্ন মেচিন বিলাক তালৈকে আহি পাবলৈ অলপ দূৰ হয় এই কাৰণে পাইলট প্ৰজেক্ট হিচাপে এইবাৰ আমি 10টা কৈ যেটো আমাৰ হেলথ এটিএম বিভিন্ন সাব ডিভিজনৰ পাইলট হিচাপে আমি ইনষ্টল কৰিব বিচাৰিছো ইয়াৰ কাৰণে যোৱা পৰহি দিল্লী আইআইটি লগত আমি কথা পাতিছো আৰু তেখেত সকলে খুব ভাল এটা মেচিন উলাইছে যত 123টা বিভিন্ন হেলথ ইস্যুস বিলাক হেলথ প্যাৰামিটাৰ বিলাক হেলথ ৰিপৰ্ট বিলাক 20 মিনিটতে হি মেচিনটো দিয়ে
আৰু সেইকাৰণে আমি সেইটো সিদ্ধান্ত আজি লৈছোঁ। ইয়াৰ লগতে প্ৰায় 11খন ITI আছে। প্ৰত্যেকখন ITIক ট্ৰেইনিং কাম প্ৰডাকশ্যন চেণ্টাৰ হিচাপে ডেভেলপ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে, যাতে আমাৰ অঞ্চলৰ বিভিন্ন এণ্টাৰপ্ৰেনাৰ যিসকলে হ'ব বিচাৰিছে, এণ্টাৰপ্ৰাইজ খুলিব বিচাৰিছে, কিছুমান বেলেগ বেলেগ কাম কৰিব বিচাৰিছে, মানে সাফিচিয়েণ্ট হোৱাৰ কাৰণে, সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে, সেই সকলক আমি এনকাৰেজ কৰিবৰ কাৰণে এই সিদ্ধান্তটো লোৱা হৈছে। আমি অহা 100 days program থাৰ্ড টাইম আমি কৰিব বিচাৰিছোঁ। বিটিআৰ চৰকাৰ আমি অহাৰ পিছত প্ৰথম 100 days program আমি কৰিছিলোঁ, সেকেন্ড 100 days program, আৰু এই জুন মাহৰ 10 তাৰিখৰ পৰা আমাৰ নেক্সট 100 days program আৰম্ভ হ'ব। তাত বিভিন্ন পেৰামিটাৰ্ছ বিলাক চাই পেলাই আমাৰ চেন্ট্ৰেল স্পন্সৰ স্কিমছ, ষ্টেট স্পন্সৰ স্কিমছ, বিটিআৰ গভৰ্ণমেণ্টৰ নিজৰ ফ্লেগশ্বিপ প্ৰগ্ৰামছ, এইবিলাক ৰাইজৰ সুবিধাটো চাই পেলাই ৰাইজক পাব্লিকক যিটো প্ৰয়োজন আছে, হেল্থ কাৰ্ড লাগে, কিষাণ কাৰ্ড লাগে, বিভিন্ন আজি গভৰ্ণমেণ্টৰ সুবিধাবিলাক পাইছে, সেইটো সেচুৰেশ্যন কৰাৰ কাৰণে নেক্সট 100 days program 10 তাৰিখত আমি আৰম্ভ কৰিম। প্ৰতিমূৰ্তিটো আমাৰ কমল গয়াৰী বুলি এজন ভাল স্কাল্পটৰ আছে। প্ৰথমে তেখেতে বনাইছিলে ব্ৰঞ্জৰ। আজি প্ৰায় 80% বডোফাৰ যিবিলাক প্ৰতিমূৰ্তি বনাইছে সেই কমল গয়াৰী ডাঙৰীয়াই বনাইছে। তেখেতে আছিলে ইয়াতে যোৱাকালি, আজিও নিশ্চয় আছে, আৰু তেখেতে কম সময়ৰ ভিতৰতে এই ফাইবাৰৰ প্ৰতিমূৰ্তিটো আমাক বনাই দিছে আৰু খুব সুন্দৰ হৈছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি তেখেতৰ লগত কথা পাতিম। এই ফাইবাৰৰ নহয়, এইটো ব্ৰঞ্জৰ বনাম, যিহেতু আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই 1 মে'ত আমাৰ এই প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ লগতে এইটো অনাবৰণ কৰাৰ কথাটো ঘোষণা কৰিলে। এই হিচাপে আমি 1 মে'টো টাৰ্গেট কৰি প্ৰতিমূৰ্তিটো স্থাপন কৰিলোঁ। আৰু কেইদিনমানৰ পিছতে আমি পাৰ্মানেণ্ট এটা ষ্টেচু ব্ৰঞ্জৰ বনোৱা আৰম্ভ কৰিম, যাতে সেইটো পাৰ্মানেণ্ট হয়। আৰু ইয়াৰ কাৰণে আজি আমি এই মেইনটেনেন্সৰ কথাটো সেইকাৰণে আজি আমি ক্লিয়াৰ কৰিছোঁ। বেলেগ বেলেগ বহুত মিছনছ আছে, সেইখিনি মই ক'ব বিচৰা নাই, আপোনালোকে বিভিন্ন সময়ত গম পাই থাকে। কিন্তু আজি পুনৰ মই এইখিনিতে ক'ব বিচাৰিছোঁ যে এটা কথা মোৰ ৰৈ গৈছিলে। যোৱাকালিৰ যিটো প্ৰগ্ৰাম হ'ল তাত মই অসমৰখিনি ধন্যবাদ দিলোঁ, কিন্তু দিল্লীৰ পৰাও আমাৰ বহুত মানুহ, দিল্লী NCRৰ পৰা বহুত বিভিন্ন দল সংগঠনৰ মানুহ আহি আৰু লোকেল কমিউনিটিৰ মানুহ আহি, আমাৰ বড়োসকলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি, অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি পেলাই আমাক যোৱাকালি সহায় কৰিছে। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু অসমৰ আমাৰ ৱাটাৰ ৰিচোৰ্চৰ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যোৱা 2 বছৰত ফ্লাড ফাইটিঙত আমাক বহুত সহায় কৰিছে। এই বছৰ ফ্লাডৰ আগৰ সময়ত যিহেতু আমি আজি বহিছোঁ, আমাৰ যিখিনি প্ৰায় 21টাকৈ নদী আছে, সেই নদীবিলাকৰ বিভিন্ন ভালনাৰেবল পইণ্টবিলাক ইতিমধ্যে খুব মেইনটেইন কৰা হৈছে। তাৰ পিছতো ক'ৰবাত হয়তো তেনেকুৱা অলপ অসুবিধা থাকিব পাৰে। আজি আমি সিদ্ধান্ত লৈছোঁ অহা এমাহৰ ভিতৰত ভালনাৰেবল পইণ্টবিলাক যেনেকৈ পাৰে অলপ মেইনটেইন কৰিবৰ কাৰণে, যাতে মানুহে ফ্লাডত পৰিব নালাগে, ফ্লাডৰ অসুবিধাত পৰিব নালাগে। যোৱা 3টা বছৰত ফ্লাড টাইমত আৰু নেচাৰেল কেলামিটিৰ সময়ত আমি কণ্ট্ৰল ৰুম বহাই পেলাই কাম কৰিছোঁ। এইবাৰো আমি আমাৰ কণ্ট্ৰল ৰুমটো এক্টিভ কৰি ৰাখিম, যাতে কোনো মানুহে নেচাৰেল কেলামিটিত পৰি পেলাই অসুবিধা হ'ব লগা নহয়। এই বছৰ আৰু এটা ডাঙৰ প্ৰগ্ৰাম আমি লৈছোঁ যে VCDC ৱাইজত আমি ফুটবল টুৰ্ণামেণ্ট কৰি কাউন্সিল লেভেললৈকে এইটো আনিব বিচাৰিছোঁ। ফুটবল আমাৰ প্ৰায় 2 মাহ 3 মাহৰ কাৰণে ফেষ্টিভেলৰ নিচিনা হয়। ট্ৰেডিশ্যনেলি আমাৰ মানুহ ফুটবল খেলি আহিছে। এতিয়াও গাঁৱে ভূঞে বহুত ফুটবলটো এণ্টাৰটেইনমেণ্ট হিচাপে লয়, আৰু এইটো এটা খেল হিচাপেও আমাৰ লোৱা হয়, য'ত আমাৰ ইউনিটি, ইণ্টিগ্ৰিটি, এক্সচেঞ্জ চব ইয়াত হৈ যায়। তো এইকাৰণে বিটিআৰ গভৰ্ণমেণ্টে VCDCৰ পৰা আৰম্ভ কৰি ব্লক লেভেলত, সাব ডিভিজন লেভেলত, ডিষ্ট্ৰিক্ট লেভেলত, তাৰপিছত কাউন্সিল লেভেলত এইবাৰ ফুটবল টুৰ্ণামেণ্টটো আমি খুব অৰ্গেনাইজভাৱে বড়োলেণ্ডত কৰিব গৈ আছোঁ। আমি বিশেষকৈ এইবাৰ এছেট ক্ৰিয়েশ্যন বহুতখিনি গুৰুত্ব দিয়া হৈছে। প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আমাৰ যাতে লাইভলিহুডটো মেনেজ কৰিবৰ কাৰণে, আমাৰ অঞ্চলত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে যিমান পাৰে এছেট ক্ৰিয়েশ্যনৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ, যাতে আমি আহি থকা প্ৰজন্মক এণ্টাৰপ্ৰিনাৰ হোৱাৰ কাৰণে প্ৰডাকশ্যনৰ কামবিলাকত তেখেতসকলক নিয়োজিত কৰিব পাৰোঁ, আমাৰ অঞ্চলতে বেছিকৈ এমপ্লয়মেণ্টটো দিব পাৰোঁ। এই কাৰণে এছেট ক্ৰিয়েট কৰাত আমি সকলোকো গুৰুত্ব দিয়া হৈছে। আমি আজি কথা পাতিছোঁ যে অহা 134th যিটো ডুৰাণ্ড কাপ হ'বলৈ গৈ আছে, কোকৰাঝাৰত দুবাৰ ইতিমধ্যে হৈ গ'ল।
থাৰ্ড যিটো ডুৰান কাপ সেইটো আমি পুনৰ হোষ্ট কৰাৰ কাৰণে আজি সিদ্ধান্ত লৈছোঁ যাহাতে আমাৰ অঞ্চলৰ যিখিনি ইউথ আছে স্পৰ্টছমেন আছে তেখেতসকলে এনকাৰেজ পায় এক্সপোজাৰ পায় এইটো লক্ষ্য ৰাখি আমি থাৰ্ড ডুৰান কাপটো হোষ্ট কৰিবলৈ গৈ আছোঁ আমাৰ চৰকাৰ অহাৰ পিছত আমি 500তকৈ বেছি যিবিলাক চোৰাং চিকাৰী এইবিলাক সাৰেণ্ডাৰ কৰালোঁ তেখেতসকলৰ তাত সৰু সুৰা হাতিয়াৰো আছিলে সেইবিলাক আমি ৰিকভাৰ কৰিলোঁ প্ৰায় যোৱা এটা দুটা বছৰত মানে না কি বৰাবৰ তেনেকুৱা ক'ৰবাত পচিং কৰা বা হত্যা কৰা প্ৰায় না কি বৰাবৰ আছিলে কিন্তু সময় সুযোগ লৈ কেতিয়াবা এটা দুটা ওলায় ইয়াৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি মেন পাৱাৰ অলপ বাঢ়াই দিয়া ট্ৰেইনিং দিয়া বিভিন্ন কামবিলাক কৰি আছোঁ গতিকে এইটো আনফৰ্চুনেট হৈছে হয় আমাৰ তাত মেন এলিফেণ্ট কনফ্লিক্ট আছে যিটো আজিকালি মেন এনিমেল নেগেটিভ ইণ্টাৰেকশ্যন বুলি কোৱা হয় তো সেইটো আমি কেনেকৈ মেনেজ কৰিবলৈ বিভিন্ন পন্থাৰে কাম কৰি আছোঁ গতিকে এইটোৰ ওপৰত আমি আৰু ষ্ট্ৰংলি একশ্যন লোৱাৰ কাৰণে ব্যৱস্থা কৰিম এক্সিকিউটিভ কাউন্সিল মিটিং আমাৰ গেষ্ট হাউচৰ কনফাৰেন্স হলত হৈ গ'ল আৰু তাত বহুতখিনি গুৰুত্বপূৰ্ণ বিষয় আমি কথা পাতিলোঁ আমাৰ বড়োলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰে ৱেল বিয়িংটো লৈ পেলাই কেনেকৈ ভালদৰে জীয়াই থাকিব আগবাঢ়ি যাব আৰু আজি বড়োফাৰ আদৰ্শৰে যিটো জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক লিভ এণ্ড লেট লিভ এই আদৰ্শটো আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে বিটিআৰ অঞ্চলৰ ৰাইজক লৈ পেলাই কমিউনিটি ভিজন ডকুমেণ্ট আমি তৈয়াৰ কৰিছোঁ আৰু সকলো কমিউনিটি হেপিনেছৰ কাৰণে আমি কমিউনিটি হেপিনেছ প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ আৰু 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ বড়োফাৰ যিটো মূল মন্ত্ৰ জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক এই কথাটো যদি আজিৰ তাৰিখত সবে বুজি পায় বুজিবলৈ চেষ্টা কৰে আৰু এইটো ৰূপায়ণ কৰিবলৈ যদি চেষ্টা কৰে কোনো কাৰণতে সমাজত সংঘাত আহিব নোৱাৰে এই কাৰণে আজি বড়োলেণ্ডত আমাৰ শান্তি ঘূৰি আহিছে এটা সময়ত অশান্তি আছিলে আৰু এই শান্তিটো সাষ্টেইনেবল কৰাৰ কাৰণে আমাৰ চৰকাৰে সদায় দায়বদ্ধতা আছে বুলি আমি ভাবোঁ এই কাৰণে কিছুমান কাম আমি কৰিবলৈ হাতত লৈছোঁ যেতি হয় আমাৰ অঞ্চলতো হাজাৰ হাজাৰ বিঘা মাটি আগতে যিটো বিনোবা ভাবিৰ সময়ত ভূদান গ্ৰামদান আহিছিলে তাত বহুত হাজাৰ মাটি আমাৰ ভূদান গ্ৰামদান আছে যিবিলাক মাটি সেটেলমেন্ট হোৱা নাই খেৱতীয়াভাৱে অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে এই মাটিবিলাকৰ ষ্টেটাছটো সলনি কৰাৰ কাৰণে আমিও আজি আমাৰ ইচিত ভূদান গ্ৰামদানৰ ষ্টেটাছটো সলনি কৰি আমি এইটো চৰকাৰলৈ আনি কেনেকৈ আমি ৰাইজক সহায় কৰিব পাৰোঁ ইয়াৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে আগবাঢ়ি আছে এতিয়া গতিকে আমি টুৰিজিমটো লক্ষ্য ৰাখি আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টে যোৱা বছৰত 10টাকৈ হোমষ্টে নিৰ্মাণ কৰা হৈছিলে আৰু এই বছৰ যিহেতু আমাৰ ৰুৰেল টুৰিজিমটো বহুত ভাল ৰায়মানা আছে আমাৰ নেশ্যনেল পাৰ্ক হিচাপে এতিয়া চিখনা জহলাও নতুনকৈ আহিছে আগৰ পৰা মানাস বৰনদী চলি আছে এই ওচৰে পাজৰে আমি আৰু 10টা আমি হোমষ্টে নিৰ্মাণ কৰিবলৈ এইবাৰ সিদ্ধান্ত লোৱা হৈছে আৰু 3টাকৈ নদীত আমাৰ ৰাফটিং যিটো আছে সেইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড কৰিবলৈ আৰু এটা পেৰাগ্লাইডিং চেণ্টাৰ আছে কোকৰাঝাৰত সেইটো ইণ্টাৰনেশ্যনেল লেভেলত পেৰাগ্লাইডিং চেণ্টাৰ ডেভেলপ কৰিবলৈ আজি সিদ্ধান্ত লোৱা হৈছে এইখিনি কাম কম সময়ৰ ভিতৰত আমি কৰিবলৈ গৈ আছোঁ এইবাৰ সিদ্ধান্ত লোৱা হৈছে পিছটো আমি সাষ্টেইন কৰিব বিচাৰিছোঁ কিছুমান ৰাজ্যত শান্তি আহে 15 বছৰ 20 বছৰ পিছত আকৌ অশান্তি হয় বড়োলেণ্ডত যাতে অশান্তি পুনৰ নাহে এই কাৰণে বিভিন্ন গ্ৰুপৰ লগত আমাৰ কনসালটেশ্যন চলি থাকে বড়োলেণ্ড হেপিনেছ মিছনৰ আণ্ডাৰত এইবাৰ আমি কাউন্সিল লেভেলত আকৌ সাষ্টেইনেবল পিচটো লৈ পেলাই এটা নেশ্যনেল লেভেল ৱৰ্কশ্বপ সেমিনাৰ কৰিবলৈ গৈ আছোঁ য'ত আমি ভাৰতৰ বিভিন্ন এক্সপাৰ্টক বড়োলেণ্ডলৈ আমন্ত্ৰণ জনোৱা হ'ব আৰু সাষ্টেইনেবল পিচৰ কাৰণে কিছুমান কাম আমি হাতত ল'বলৈ গৈ আছোঁ